कंसंट्रेशन तो नहीं है। हाँ मैम मंडोर में ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ এছডিও সিভিল বুকাজান তেখেতে মোক জনালে। ৰাতি আমি খবৰ পালো। খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ONGC অফিচাৰসকল আহিছে, আহি পেলাই ৰাতি চাই গৈছে তেখেতসকলে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে। কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই। কিন্তু অলৰেডি এছডিও সিভিল বুকাজানক মই কৈছোঁ যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি ল'ব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা নহয় বুলি তেনেকুৱা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতক ল'বলৈ দিছোঁ। আৰু ইয়াত আহি পেলাই দেখিছোঁ যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপশ্যন হৈছে আমি ভাবিছিলোঁ যে বহুত ক্ষয় ক্ষতি হ'ব বুলি তেনেকুৱাও ভাবিছোঁ। এতিয়া আপোনালোকৰ তৎপৰতাত যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেচিয়েলি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ এছডিও সিভিল বুকাজান, SDPO বুকাজান, আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বি আংলং এণ্ড হিজ টিম এণ্ড আমাৰ DC অফিচৰ পৰা গোটেইখিনি টিম আৰু আমাৰ SDO অফিচৰ পৰা যিমানখিনি টিম আৰু অফিচাৰ্ছ ফ্ৰম ONGC যোৰহাট তেখেতসকলে ইতিমধ্যে কালি এটা টিম আহি গ'ল আৰু আজিও তেখেতসকলে উপস্থিত। অলপ পিছত তেখেতসকলে চেম্পলখিনি কালেকশ্যন কৰি লৈ যাব আৰু গোটেইখিনি আমি ফাইনেল ৰিপৰ্ট পোৱালৈকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু লগতে তেখেতসকলে চেম্পলখিনি লৈ পেলাই অলপ সময় লাগিব বুলি কৈছে। তেখেতসকলে গোটেইখিনি এনালিচিছ ৰিপৰ্ট আমাক দিব। তাৰপিছত আমি গভৰ্ণমেণ্ট অফ আছামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট মই পঠিয়াম, আজিয়ে পঠিয়াম। এই পঠিওৱাৰ পিছত তেখেতসকলৰ পাৰ্মিশ্যন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনিত ছাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামলৈ আমি লিখিম, তেখেতসকলক জনাম। তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু আমাৰ SDO সিভিল বুকাজানৰ লগত আমি লগতে আমাৰ SDPO বুকাজানৰ লগত আমি আলোচনা কৰি পেলাই ইতিমধ্যে আমি ডিচিশ্যন লৈছোঁ যে এই গোটেইখিনি এলেকাত around 200 ৰেডিয়াছৰ ভিতৰত কোনো ধৰণৰ এক্টিভিটিজ চলিব নোৱাৰিব আৰু তেখেতক নিৰ্দেশ দিয়া হৈছে যে মিটিং এখন আমাৰ নাগৰিকৰ লগত কথা পাতিব লাগে। মিটিং এখন কৰি পেলাই তেনেকুৱা ধৰণৰ যদি ঘটনা ক'ৰবাত যদি আকৌ আবিৰ্ভাৱ হয় সেইখিনি অতি সোনকালে আমাক জনাব লাগে, যাতে যেন দেৰিকৈ আমি খবৰকেইটা পালে আমাৰ একশ্যনো অলপ দেৰি হৈ যায়। সেইকাৰণে আপোনালোকৰ কোঅপাৰেশ্যন, আপোনালোকৰ মাধ্যমত আপোনালোকৰ মিডিয়া যোগেদি যদি আপোনালোকে বিগত দিনতো আপোনালোকে বহুত আমাক সহায় কৰিছে, অহা দিনতো তেনেকুৱা ধৰণৰ সহায় পাম বুলি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে যি ধৰণে উঠি আহি পেলাই আমাক সজাগ কৰা নিচিনাই হৈছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।